আৰোহণ আঁচনিৰ অধীনত গুৱাহাটীলৈ শিক্ষামূলক ভ্ৰমণত আহিছে চৰাইদেউ আৰু শিৱসাগৰৰ 216 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী। এই ছাত্ৰ-ছাত্ৰীসকলৰ লগত বৃহস্পতিবাৰে এক অন্তৰংগ আলাপত মিলিত হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। প্ৰথমতে মই আপোনালৈ পলমকৈ হ'লেও জন্মদিনৰ শুভেচ্ছা জনাইছো। মোৰ নাম প্ৰিয়ক্ষীনাথ, মই শিলপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা আহিছো। এই আলাপত মুখ্যমন্ত্ৰীৰ ঘোষণা আৰোহণ আঁচনিৰ অধীনত শিক্ষাৰ্থীক দিব টেবলেট। টেবলেটত ব্যৱহাৰ কৰিব নোৱাৰিব ফেচবুক তথা ইনষ্টাগ্ৰাম। তাৰ আগতে চিন্তা কৰি ল'ব লাগিব। অহা বছৰ যেতিয়া তোমালোকক মই মাতিম, মই টেবলেটটো চেক কৰিম। ইয়াত মই চাম যে তোমালোকে কিমান নজনা কথা জানিবৰ কাৰণে টেবলেটটোৰ পৰা চেষ্টা কৰিছে। ইয়াত কিন্তু ফেচবুকো আছে, ইনষ্টাগ্ৰামো আছে, এইবোৰ একো লগাব নোৱাৰে। মোবাইলত ভাল কাম কিদৰে কৰিব পাৰি সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে পৰামৰ্শ দিয়াৰ লগতে সদৰি কৰিলে চৰকাৰে টেবলেট প্ৰদান কৰা শিক্ষাৰ্থীক দিব বিশেষ কাম। কিছুমান টাস্ক যাব। টাস্ক মানে কি? হোৱাট টু ডু, আমি কি কৰিম। আহত আমি দুটা সাবজেক্ট তোমালোকক দিম। 1 তাৰিখে তোমালোকক এটা দিলো, 1ৰ পৰা 15ৰ ভিতৰলৈকে তোমালোকে বঢ়িয়াকৈ জানি বুজি ধুনীয়াকৈ ৰিচাৰ্চ কৰি পঠাই দিব। ছাত্ৰ-ছাত্ৰীসকলক ভৱিষ্যত গঢ়াৰ আদিপাত দি মুখ্যমন্ত্ৰীয়ে ক'লে সৰুকালত কি লক্ষ্য আছিল মুখ্যমন্ত্ৰীৰ। 12ত পঢ়ি যেতিয়া আমি ডিচিশ্যন এটা ল'ম তেতিয়া কাৰেক্ট হ'ব। সেইকাৰণে মোৰ তেতিয়া মোৰ পলিটিক্সত যোৱাৰ ইচ্ছা নাছিলে। তেতিয়া মোৰ ইচ্ছা আছিল যে ভাল উকিল এজন হওঁ। উকিল হ'লো, হাইকোৰ্টত প্ৰেক্টিচ কৰিলোঁ। তাৰপিছত মনত লাগিল যে মনটো ভাল লগা নাই আৰু কিবা এটা কৰিব মন আছে, তেতিয়া পলিটিক্সত। মুখ্যমন্ত্ৰীৰ লগতে অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীয়ে মত বিনিময় কৰে কেইবাগৰাকীও শীৰ্ষ প্ৰশাসনিক বিষয়াই। ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ সাৰ্ভিস এটা মানে ডাঙৰ সাৰ্ভিস য'ত বেলেগ বেলেগ পজিশন মানুহ থাকে। যেনেকৈ আমাৰ যি ওম প্ৰকাশ স্যাৰ, তেওঁ বি এটা IAS অফিচাৰ, তেওঁ এটা দায়িত্ব লৈছে। আমি যেনেকৈ SDO সিভিল হিচাপে আৰু বেলেগ দায়িত্ব লৈছো। 3 ঘণ্টা ধৰি চলা এই অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ সন্মুখত জুবিন আৰু ভূপেন্দাৰ গীত শুনালে ছাত্ৰ-ছাত্ৰীয়ে।